বন্ধু-বান্ধৱীসকল মই আজি নতুন ভিডিও এটা আপোনালোকৰ ওচৰলৈ লৈ আহিছো উলকচু বনাম উলকচু আৰু চন্দা মাছ বনাম এ চন্দা মাছ উলকচু মই সিজাই পানী পেলাই দিছো নিমখ দি সিজাই পানী পেলালো আৰু ঠাণ্ডা পানী লগাব নালাগে উলকচুত ঠাণ্ডা পানী লগালে খজুৱায় জালুক জিয়া আদা নহৰু জলকীয়া ইয়াত হালধি নিমখ সকলো উৎপাদন আছে জালুকো আছে দিম এতিয়া মই মাছ ফ্ৰাই কৰি লওঁ হালদি পাতত দি মাছ ফ্ৰাই গো এই হালদি পাত দিছো হালদি পাত দি দিছো নিমখ দিছো সোৱাদ অনুসৰি এই হালধি দিছো সানি লৈছো তেল নিদিয়াকে বনাম ফ্ৰাই কৰি লৈছো হালদি পাতত এপিচ দিব লাগিব এটা ঢাকুন দিব লাগিব আকৌ ওপৰত দিব লাগিব হালদি পাত জুইডাল অকমান কমাই দিব লাগিব কমাই দিলে মাছৰ পৰা পানী ওলাব পানী ওলোৱাৰ পিছত লুটিয়াই দিব লাগিব তেতিয়া মাছৰ গোন্ধটো নাথাকে বেমাৰী মানুহৰ কাৰণে বহুত ভাল মই লোহাৰৰ কেৰাহীত জুইত বনাইছো আপোনালোকে গেছতো বনাব সুবিধা অনুসৰি বনালে হ'ল আপোনালোকে দেখিছেনে পানী ওলাইছে এই পানী ওলাইছে হোৱা নাই আৰু অলপ লাগিব বাকি 10 মিনিট মান লাগে মাছ ফ্ৰাই কৰোতে জুইডাল কমাই দিব লাগে লাষ্টলৈ অলপ বেছিকে দিব লাগে মাছ ফ্ৰাই হৈ গ'ল এয়া দেখিলেনে এয়া মই মাছখিনি এইখিনি নমাই পেলাই কেৰাহীটো চাফা কৰি ল'ব লাগিব মই কেৰাহীটো নমাই দিছোঁ এয়া নমাই পেলাই মাছখিনি মই কাঢ়ি লওঁ এই মাছ কাঢ়িছোঁ মাছ কঢ়াৰ পিছত কলপাতখিনি এৰুৱাই ল'ব মাছৰ পৰা এই দেখিছেনে এই মাছ এটা পাঁচপন দিওঁ পাঁচপন চেণ্টৰ কাৰণে কেইটামান দিওঁ লৰাই দিছোঁ পাঁচপনকেইটা অকণ ভাজি ল'ব লাগিব ফুটাই ল'ব লাগে অকণমান তেতিয়া চেণ্টটো বেছিকৈ আহে এতিয়া পিঁয়াজ দিম বিনা তেলত বনাইছোঁ তেলৰ ইয়াত কোনো ব্যৱহাৰ নাই হৃদৰোগী আৰু গেষ্ট্ৰিক মানুহে সকলোৱে খাব পাৰে বিনা তেলত তেলৰ বাহিৰে ইয়াত সকলো মছলাই দিব পাৰে পিঁয়াজটো ভাজোতে অলপ জ্বলিব লাগে জ্বলি পেলাই পুৰা অলপ চেন এটা আহিব লাগে তেতিয়া ভাল লাগে খাবলৈ এতিয়া কচুখিনি দিছোঁ এতিয়া উলকচু দিছোঁ উলকচু বিজল নহয় অইন কচুবিলাক বিজল কিন্তু উলকচু বিজল নহয় খাব পায় বেমাৰী মানুহ একো নহয় আমাৰ অসমীয়া মানুহে ভাদ মাহত উলকচু খায়েই উলকচু বহুত ভাল নিমখ দিছোঁ নিমখ এচামুচ দিছোঁ সোৱাদ অনুসৰি পিছত আকৌ লাগিলে চেক কৰি দিব লাগিব হালধি দিছোঁ হালধি এচামুচে দিছোঁ লৰাই দিছোঁ
তলত ধৰিলে পানী অকণ দি দিব তেল নিদিয়া গতিকে মানে তলত ধৰি যায় পানী অকণ দি পেলাই লৰাই দিব তেতিয়া সমানে আকৌ লাগি যায় লৰাই পেলাই অকণমান ঢাকোন অকণ দি দিব লাগে 5 মিনিট মানৰ কাৰণে জুইডাল এটা বেছিকৈ দিব লাগে 5 মিনিট হ'ল এই ঢাকোন খুলি দিলো লৰাই চাইছো এয়া দেখিছেনে হালধি নিমখ পিঁয়াজ পাঁচফোৰণ সকলো ধুনীয়াকৈ মিলি গৈছে এতিয়া মই মছলা পেষ্ট এটা দি দিওঁ এতিয়া জিৰা জালুক দিছোঁ আদা নহৰু দিছোঁ জালুক জিৰা আছে তেলৰ বাহিৰে আপুনি সকলো দিব পাৰে মছলা একো নহয় খাব পাৰে লৰাই দিব লাগে অকণমান কেৰাহীত লৰাই অকণ ভাজা নিচিনা কৰি ল'ব লাগে এতিয়া আকৌ পানী দিব লাগে এতিয়া মই পানী দিছোঁ গৰম পানী দিছোঁ অকণ পানীটো বেছিকৈ দিব যিহেতু ইয়াত মাছ দিম মাছ সিজিব লাগিব সেইটো কাৰণে পানী অকণ বেছি দিছোঁ আপোনালোকে সৰহ মানুহ হ'লে সৰহ দিব কম মানুহ হ'লে কমকৈ দিব আপোনালোকৰ সুবিধা অনুসৰি দিব কচুটো ভাঙি দিয়া নাই পিছত ভাঙি দিব লাগিব আৰু অলপ পানী দিছোঁ এতিয়া অকণ ঢাকোন দিব লাগিব উতলিবৰ কাৰণে মই ঢাকোন দিছোঁ ঢাকোন খুলি চালোঁ এই 10 মিনিট হৈ গ'ল এতিয়া লৰাই দিছোঁ মই লৰাই দিব লাগে এতিয়া মাছ উতলিলেহে দিব লাগে এয়া মই হালধি পাতত মাছ ফ্ৰাই কৰা মাছ দি মিডিয়ামত মাছটো এপিচ দি দিব লাগে জুইডাল বেছি দিব লাগে এতিয়া ঢাকোন দি দিব লাগে ঢাকোন খুলি চালোঁ এইয়া হৈছে এতিয়া জুইডাল বেছি দিব লাগিব মাছখিনি এই মাছ সিজিছে ইমান ধুনীয়াকৈ মাছখিনি মই কাঢ়ি পেলাই কচুখিনি গুড়ি কৰি দিম নহ'লে মাছ গুড়ি হৈ যাব যে সেইটো কাৰণে মই মাছখিনি কৰি লৈছোঁ দেখিছেনে ফ্ৰাই কৰা নিচিনা হৈছে মাছ ইমান ধুনীয়া আমি ধৰিবই নোৱাৰিব বিনা তেলত বনাইছোঁ নে তেল দি বনাইছোঁ আপোনালোকে লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিব কেনেকৈনো বিনা তেলত বনাই খায় আপোনালোকে বনাই খাব দেখিছেনে কচুখিনি অকণ ভাঙি দিব লাগে ওলকচু যিহেতু ভাঙি দিলে সোৱাদ হৈ পৰে আকৌ মাছখিনি ঢালি দিব লাগিব ঢালি দিছোঁ আকৌ ঢাকোন দিব লাগিব 10 মিনিটমান লাগিব আকৌ ঢাকোনখন খুলি চালোঁ এয়া দেখিছে হৈ গ'ল ওলকচু আৰু চন্দা মাছ নমাইছোঁ মই এয়া এই বন্ধু বান্ধৱ হৈ গ'ল
ওলকচু আৰু চন্দা মাছে বনোৱা হৈ গ'ল। আপোনালোকেও বনাই খাব বিনা তেলত, কেনেকুৱা লাগেনো। মই লোহাৰৰ কেৰাহীত জুইত বনাইছোঁ, আপোনালোকে গেছতো বনাব পাৰে। সেইটো কাৰণে মানে বনাই দেখুৱাইছোঁ আপোনালোকক। আপোনালোকে বনাই খাব, লগৰবিলাকত শ্বেয়াৰ কৰিব। আৰু আকৌ মই আহি থাকিম নতুন নতুন আপোনালোকৰ ওচৰলৈ ৰেচিপি লৈ। আজিলৈ আহোঁ, নমস্কাৰ।